জিতেন মুছাহাৰী মই তামুলপুৰ জিলা ইউপিপিএল দলৰ মই অন্যতম সম্পাদক আছিলোঁ কিন্তু মই কিহৰ কাৰণে আহিব লগা হ'লো এই কথাটো মই আগতে ব্যক্ত কৰিছিলোঁ কিন্তু আজি নতুনকৈ কৈছোঁ আপোনালোকক যে ইউপিপিএল দলত কোনো নীতি কোনো আদৰ্শ নাই তাৰ উপৰি কোনো ৰেছপন্স নাই তেওঁলোকৰ দলত গতিকে তেওঁলোকে ঘৰে ঘৰে চাকৰি দিম বহুতখিনি উন্নয়ন কৰিম বুলি তেওঁলোকে প্ৰতিশ্ৰুতি প্ৰদান কৰিছিলে ৰাইজক কিন্তু তেওঁলোকে আজি ৩টা বছৰ অতিক্ৰম হৈ গ'ল ৩টা বছৰত তেওঁলোকে প্ৰতিশ্ৰুতি মৰ্মে একো কাম কৰিব পৰা নাই সেয়েহে ৰাইজ এই ৩ বছৰত অতিষ্ঠ হৈ গৈছে ইউপিএফ দলত সেইকাৰণে দলে বলে যোগদান কৰিছে আজি শিল দল ভাঙি পেলাই আজি বিভিন্ন প্ৰান্তৰ পৰা মানুহখিনি ইয়াত অংশগ্ৰহণ কৰিব আহিছে আৰু বিভিন্ন দলৰ পৰা আজি জইন কৰিব আহিছে গতিকে শুনা পাইছোঁ তেওঁলোকে গাঁৱে ভূঞে সোমাই পেলে বাধা প্ৰদান কৰিছে যে যাব নালাগে মিটিঙত যাব নালাগে উপস্থিত হ'ব নালাগে মিটিঙত যদি উপস্থিত হয় আপোনাৰ ঘৰটো কাটি দিম জব কাৰ্ড কাটি দিম ৰেচন কাৰ্ড কাটি দিম এনেকুৱা বুলি কৈছে কিন্তু মই গৌৰৱেৰে ক'ব বিচাৰিছোঁ যে তেওঁলোকে ঘৰ কাটি দিম বুলি কৈছে ঘৰটোতো তেওঁলোকে দিয়া নহয় 2011 চনত আমাৰ আগৰ হাগ্ৰামা মহিলাৰ নেতৃত্বাধীন বিপিএফ চৰকাৰখনে তেওঁলোকে যাৰ ৰাইজৰ মানে আইডি নাছিলে তেওঁলোকৰ ছাৰ্ভে কৰি কৰি ফালে ঘৰটো প্ৰদান কৰিছে এতিয়া তেওঁলোকে চৰকাৰৰ আহিল পাৱাৰত আহিছে অলপ চোৱা চিতা কৰিছে এইখিনিয়ে কিন্তু তেওঁলোকে মুখ দম্বালি কথা ক'ব নোৱাৰে এই ঘৰটো আমি দিছোঁ বুলি তেওঁলোকে ক'ব নোৱাৰে